আজি ৰাতিপুৱা ওলাই আহিছিলোঁ মানে অলপ তো গাইজ ই মানে জখলাৰ আনা মাথা মাৰিছে তো বাদ দিয়ক গাইজ জখলা টকাৰ কথা তো পোনপ্ৰথমে আজি ডিম্পুদাৰ ওপৰত কেইটামান কথা ক'বলৈ যাই আছোঁ আৰু ডিম্পুদাক মই হোৱাটছআপত মেছেজ দিছিলোঁ আপোনাক কি ৰিপ্লাই দিলে ডিম্পুদাই চাব পাৰিব আৰু মানে মই একচুৱেলি ডিম্পুদাৰ ফোন নাম্বাৰটো হোৱাটছআপ ফোন নাম্বাৰটো আছে হেৰি ফোন নাম্বাৰটো নাই মানে কল ফোন নাম্বাৰটো নাই সেইকাৰণে মই হোৱাটছআপত আৰু মিন্ময়দাক মই কল কৰিছিলোঁ ডিম্পুদাৰ এক্সিডেণ্ট হোৱাৰ পিছদিনাখন মানে ৰাতিপুৱা তো মিন্ময়দাই কি ক'লে আপোনালোকে শুনি লওক আৰু ডিম্পুদাই কেইটামান গাড়ীখন যে ক্ষতি মানে ভাঙিছে কিবা হৈছে তাৰ ভিডিঅ' ক্লিপ কেইটামান আপোনালোকে চাই লওক আৰু চাই লৈ মানে যিখন গাড়ীয়ে খুন্দালে ন একদম বহুত বেয়া লাগিছে একদম এনেকুৱা কৰিব নালাগিছিলে আৰু এইটো টেকন'লজি অমল আৰু যাই আছোঁ আমি মানে একদম কঠিয়াই তুলিব এইটো চাই থাকক আৰু গাইজ চাওক মই ডিম্পুদাক মানে হোৱাটছআপত মেছেজ মানে মই হোৱাটছআপত ডিম্পুদাই যিটো ভিডিঅ' আপলোড কৰিছিল সেই ভিডিঅ'টোত স্ক্ৰীনশ্বট মাৰি কিনে মই ডিম্পুদাক দিছিলোঁ যে কমেণ্ট এটা যে বহুত বেছি বেয়া লাগিল বুলি দিছিলোঁ আৰু ডিম্পুদাই তাৰ পিছতে ৰিপ্লাই দিছিলে এই ইমজিকেইটা কান্দা ইমজিকেইটা তো বহুত মানে গাইজ কান্দা ইমজিকেইটা দি দিছিলে তো বাকী যেনক এইবাৰ আপোনালোকে শুনক মিন্ময়দাক মই যেতিয়া কল কৰিছিলোঁ আৰু মিন্ময়দাক কল কৰোঁতে কি কৈছিল শুনি লওক একবাৰ তো শুনক হেল্ল' হয় মিন্ময়দা নে এই মানে ডিম্পুদাৰ এক্সিডেণ্ট হোৱা বুলি শুনিলোঁ সেইকাৰণে ফোন কৰিলোঁ এই এক্সিডেণ্ট নহয় মানে কি পিছফালে খুন্দি দিছে গাড়ীখনত ইমান একো সেই নাই বাৰু ডাঙৰ গাড়ীখন খুন্দি দিছে কালি গোৱালপাৰাত গৈছিল গোৱালপাৰাত তাকে শুনি বেয়া লাগিলে এইটো উপায় নাই আৰু কি কৰিবা আৰু না এতিয়া ঘৰতে আছে ঘৰতে আছে দিয়া পিছে দিয়া বাৰু দিয়া তো গাইজ যেতিয়া মই মিন্ময়দাক ফোন কৰিছিলোঁ মিন্ময়দাই এনেকৈ কৈছিলে আৰু আপোনালোকে যিয়ে নহওক মিন্ময়দাই যি ক'লে বাৰু ডিম্পুদাই তো চাই লওক এতিয়া ডিম্পুদাৰ গাড়ীখন ক্লিপ কেইটামান যিকেইটা ক্লিপ আপোনালোকৰ গাড়ীখন এক্সিডেণ্ট হোৱাৰ পিছত তো চাই লওক তো গাইজ ডিম্পুদাৰ যিহেতু একো হোৱা নাই বাৰু আমি গম পোৱা মতে একো হোৱা নাই তাৰ তো গাড়ীখনৰ যিখিনি ক্ষতি হৈছে সেইখিনি ভিডিঅ' ক্লিপটো আপোনালোকে চাই এই কথা তোলে পালো তো কথা তোলাৰ কথা বাদ দিয়ক আপোনালোকে যিকেইটা ভিডিঅ' চাই লওক মানে ডিম্পুদাৰ ওপৰত ভিডিঅ'কেইটা ডিম্পুদাৰ গাড়ীখনৰ ভিডিঅ' কি ক্ষতি হৈছে কি হোৱা নাই তো সেইকেইটা ভিডিঅ' চাই আপোনালোকে কি বুলি ভাবিলে আৰু যে ডিম্পুদাৰ লগতে যিটো মানে ভিডিঅ' বনাব গৈছিলে সি কৈছে যে পাছফালৰ যিখন গাড়ী খুন্দিয়া গাড়ীখনে মানে গাড়ীখনে নহয় মানুহটো ড্ৰিংকছ কৰিছে তো কিমান সঁচা কিমান মিছা আমি সেইবোৰ নাজানো ড্ৰিংকছ কৰিছে নে কৰা নাই তো বাকী যিয়ে নহওক বহুত বেয়া লাগিছে ডিম্পুদাৰ গাড়ীখন ইমান ক্ষতি হয় তো বাকী যিয়ে নহওক আৰু ডিম্পুদাৰ আপোনালোকে হোৱাটছআপত মোৰ ৰিয়েকশ্যনটো কি দিছে চালে আৰু ডিম্পুদাৰ এইকেইদিন মনটো চাগে বহুত বেয়া কাৰণটো যিয়ে নহওক ৰাখি থোৱা গাড়ীখনত যিহেতু খুন্দাইছে আৰু ৰাখি থোৱা গাড়ীখন খুন্দোৱাতে মানে ডিম্পুদাৰ গাড়ীখনৰ ভিতৰতে আছিল তো ডিম্পুদাৰ ভাগ্য ভাল একো হোৱা নাই তো বাকী যিয়ে নহওক আমি এইবাৰ কঠিয়াতলিত লাগি যাওঁ তো আপোনালোকে যদি চাই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে বেল আইকনটো দবাই থ'ব আপোনালোকে ভাল ভিডিঅ' পাই থাকিব আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তো আজি অলপ ভিডিঅ' দি দিলোঁ বাকী আমি এতিয়া কঠিয়া তুলিম তো বাই বাই